নমস্কাৰ, মই ৰূপৰেখাই মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মাছ বনাম। তাৰ কাৰণে মই কি যোগাৰ কৰিছোঁ আপোনালোকক দেখুৱাম। আহক। মাছৰ কাৰণে প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি থৈ দিছোঁ অলৰেডি। তাৰপিছতে মই পটল কেইটামান লৈছোঁ। তাৰপিছত বিলাহীখিনি মই মিক্সিত পিচি লৈছোঁ। পিঁয়াজখিনিও মই মিক্সিত পিচি লৈছোঁ। তাৰপিছত মিঠাতেল, কেঁচা জলকীয়া, নৰসিংহ পাত আৰু দুটামান শুকান জলকীয়া। তাৰপিছত এইখিনি হৈছে কাজু, 10-12টা কাজু মই পিচি লৈছোঁ। তাৰপিছতে মগজ মই 3 চামুচ পিচি লৈছোঁ। গোটা মগজ 3 চামুচ মই পিচি লৈছোঁ। তাৰপিছত এইখিনি হৈছে আদা নহৰু পেষ্ট আৰু এইখিনি হৈছে টেঙা দৈ। তাৰপিছত এয়া মাছৰ কাৰণে মই লৈছোঁ শুকান নাৰিকলৰ গুড়ি। কিন্তু কেঁচা নাৰিকল হ'লে বেছি ভাল হয়, কিন্তু মই লৈছোঁ শুকান নাৰিকলৰ গুড়ি। মোৰ ওচৰত যিহেতু কেঁচা নাৰিকল নাই। হালধি, নিমখ, চেনি আৰু ৰেড চিলি পাউডাৰ। মই এতিয়া আৰম্ভ কৰিছোঁ। মুচি লৈছোঁ কালাৰ হ'বৰ কাৰণে। প্ৰথমতে মই অলপ মিঠাতেল দিছোঁ। আমি এতিয়া পটলখিনি ফ্ৰাই কৰি ল'ম। প্ৰথমতে পটলখিনি মই ভালকৈ পৰাপৰি বাকলি চুচি দিছোঁ। পূৰা এৰাই দিয়া নাই বাকলিটো, মই চুচি পেলাই তাৰপিছত মাজতে এয়া অকণমান এনেকৈ অচিয়াই দিছোঁ আৰু নিমখ হালধি সানি ৰেডি কৰি থৈছোঁ। এতিয়া মই এইখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ। এতিয়া মই পটলখিনি অলপ ফ্ৰাই কৰি লওঁ। মই যিহেতু 4জন মানুহৰ কাৰণে বনাইছোঁ, সেইকাৰণে বেছি লোৱা নাই। আপোনালোকে ঘৰত মেম্বাৰ চাই পেলাই বস্তুটো বনাব। ঘৰৰ মেম্বাৰ কিমান আছে? মোৰ 4জন আছে কাৰণে মই 4জনৰ কাৰণে মাছ বনাইছোঁ। পটলখিনি অলপ ৰঙা হোৱাকৈ ভাজিব লাগিব। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে, মই মিঠাতেল ইউজ কৰিছোঁ। এতিয়া আমাৰ পটলখিনি প্ৰায় ফ্ৰাই হৈ গৈছে। মই এতিয়া পটলখিনি কাটি লওঁ। এনেকুৱা ধৰণৰ হ'লে ভাল হয়। এতিয়া মই এই পিচি লোৱা পিঁয়াজখিনি প্ৰথমতে ইয়াত দি ল'ম। মোৰ তেলটো অকণমান কম হৈছিলে, সেইকাৰণে মই অকণমান ৰিফাইন তেল দি লৈছোঁ। কাৰণ মিঠাতেল দিলে আকৌ এতিয়া কেঁচাকৈ গোন্ধাব যে, সেইকাৰণে। এতিয়া মই বিলাহীখিনি দি দিম। এতিয়া মই পিচি লোৱা মগজখিনি ইয়াত ঢালি দিম।
তাৰপিছতে আদা নহৰু ইয়াত একেলগে আদা নহৰু দুইটাই পিছা আছে মই দি দিছোঁ তাৰপিছতে নিমখটো আন্দাজমতে দিব হালধি সব আন্দাজমতে দিছোঁ মই ঘৰৰ মেম্বাৰ চাই পেলাই দিছোঁ আৰু অকণমান জলকীয়া গুড়ি অকণমান চেনি তাৰপিছত এইখিনি ভালকৈ একদম ভাজিব লাগিব তেলটো কম যেন দেখিলে মানে অকণমান দি দিব অলপ তেল লাগে ইয়াত তেলটো একদম সেপাৰেট যেতিয়া হ'ব তেতিয়া জানিব এইখিনি ভালকৈ সিজিলে নহ'লে কেঁচা বস্তু থাকিলে মগজৰ ভাল নালাগে খাই অলপ ভালকৈ ভাজিব লাগিব ইয়াত মই কেঁচা জলকীয়া কেইটামান দি দিছোঁ ফালি লৈ পেলাই এইখিনি অকণমান ভাজ খাইছে আৰু এতিয়া আমি ইয়াত অকণমান টেঙা দৈ দি দিম কেইচামুচমান আপোনালোকে যদি বেছি টেঙা খাই ভাল পায় তেনেহ'লে বেছিকৈ দিব কমকৈ খাই ভাল পালে কমকৈ দিব আমি অকণমান টেঙা মিঠা হ'লে ভাল পাওঁ সেইকাৰণে মই যিহেতু অকণমান দৈ 6-7 চামুচমান দৈ দি দিছোঁ অকণমান হৈছেগৈ মই পিচি লোৱা কাজুখিনি ইয়াত ঢালি দিছোঁ কাজুটো থাকিলে দিব নাথাকিলে নাই আৰু অপচনেল হয় যদি ঘৰত থাকে দিব নাথাকিলেও নাই এইখিনি প্ৰায় হৈছেগৈ আৰু মই এতিয়া ইয়াত পটলকেইটা দি দিম ভাজি লোৱা পটলকেইটা দি দিছোঁ মই এইখিনি মাছ ভজা অলৰেডি ভজা মাছ আছিলে মই এতিয়া মাছখিনি ইয়াত দি দিম মই 4 জনৰ কাৰণে বনাইছোঁ কাৰণে 4 টুকুৰা দিছোঁ আপোনালোকে নিজৰ মতে বনাব পাৰে এইখিনি ভালকৈ অকণমান পানী দি দিছোঁ মাছখিনি ভালকৈ অলপ সিজিব বেছি দেৰি নালাগে এইটো বনাওঁতে ৰেচিপিটো পটককৈ হৈ যায় সোনকালে
এই মাছৰ ৰেচিপিটো বনাওঁতে বেছি দেৰি নালাগে, সোনকালে হৈ যায়। আপুনি আলহী বহুৱাইও দৌৰা-দৌৰিকৈ বনাই খুৱাব পাৰে। এইখিনি প্ৰায় হ'লে আৰু গেছটো অলপ কমাই দিছোঁ, অকণমান পানী দি দিছোঁ। তাৰপিছতে এতিয়া আমি শুকান নাৰিকলৰ গুড়িখিনি অকণমান ইয়াত এনেকৈ দি দিম। কেঁচা নাৰিকল হ'লে বেছি ভাল হয়, কিন্তু মোৰ ওচৰত কেঁচা নাৰিকল নাই যিহেতু মই শুকান গুড়িকে দিছোঁ। এইখিনি প্ৰায় হ'লে মই গেছটো অফ কৰি দিছোঁ আৰু এখন পেনত অকণমান তেল গৰম কৰিম। যিকোনো তেল ল'ব পাৰে, মই অকণমান ৰিফাইন তেল লৈছোঁ। আৰু ইয়াতে শুকান জলকীয়া কেইটামান ফালি লৈ পেলাই দি দিছোঁ। নৰসিংহ পাত কেইটামান, অকণমান এনেকৈ ভাজি পেলাই নৰসিংহ পাতখিনি ইয়াত অকণমান ৰঙা জলকীয়া গুড়ি কালাৰৰ কাৰণে দি দিছোঁ। কাটি দিব লাগিব। এইখিনি এতিয়া হৈ গ'ল। ইয়াত মই এতিয়া এইখিনি এনেকৈ ঢালি দিম। আমাৰ এতিয়া মাছখিনি একদম ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল ভাতৰ লগত, গৰম গৰম ভাতৰ লগত। এতিয়া আমাৰ মাছখিনি ৰেডি হৈ গ'ল। মই এতিয়া মাছখিনি কাঢ়ি লৈছোঁ থাল এখনত। এয়া মোৰ এতিয়া মাছ একদম ৰেডি হৈ গ'ল খাব পৰা। মই ভাতৰ লগত অকণমান দেখুৱাই দিছোঁ। গৰম ভাতৰ লগত খাব খুব ভাল লাগিব। আপোনালোকেও বনাই চাবচোন, কেনেকুৱা পায় ক'ব কমেণ্টত। নমস্কাৰ, আকৌ লগ পাম অহাটো ভিডিঅ'ত।